গছৰ গুণাগুণ জনা, গছৰ নাম জনা, হাতে কামে কৰি দেখুৱাইছে। দেখুৱাৰ বিনিময়ত তেখেত এতিয়াও 93 বছৰ বয়স হ'ল, কৃষি বিজ্ঞানী হ'লেও বোটানিকেল বিভাগৰ আছিল। তেওঁ সেইদৰে আমাক শিক্ষা দিছিল। তেতিয়া মোক সেই গাঁৱৰ মানুহে পাণ পুলি ৰুবলৈ দিয়ে। পাণ পুলিটো চবৰ হাতত নহয়, সেইকাৰণে মোৰ হাতত পাণ পুলিটো সোনকালে হয়। আগতে ডাকৰ বচনত আছে, একে আহিনে ধান, 3 শাওনে পাণ, 3টা শাওনলৈহে পাণ ছিঙিব পাৰে। তেতিয়া কিন্তু মোৰ একে আহিনতে ছিঙিব পৰা হৈছিল। এদিন সেইজন বিজ্ঞানীয়ে মাতিলে, চাওঁ তোৰ হাতখন চাওঁ। তেতিয়া তেখেত কৈছে, চা তই এইটো কামকে কৰিবি, পৃথিৱীৰ ভাল মানুহ হ'বি, আদৰ্শবান হ'বি। আৰু চাবি, অসমীয়া জাতিটো হৈছে কেঁকুৰাৰ জীৱন লোৱা। কুকুৰে পকি থাকে, হাতীয়ে ঘূৰি নাচায়, তোৰ কামটোহে তই কৰিবি, এদিন ভাল মানুহ হ'বি। সেইদৰে 79ত যেতিয়া পলায়ন কৰি বানপানী হ'ল, চীন আৰু অৰুণাচলৰ প্ৰদেশৰ পৰা সেই খৰাঙীয়া ঠাইবিলাক শুকান বালিময় হ'ল। হোৱাৰ বিনিময়ত আগত জেঠ মাহত 12 ঘৰ মাৰে, সেই বছৰত 23 ঘৰ মাৰিছিল। যাৰ বিনিময়ত জাবৰৰ মাজত বহুখিনি সাপ আহিছিল। সেই সাপবোৰ শুকান মাছৰ গতে বালি পেলাই মৰি আছিল। মই সেই ঠাইলৈ গ'লোঁ, অন্তত বহুত দুখ লাগিল যে এদিন আমিও তেনেকৈ মৰিব লাগিব। সেইকাৰণে সাপ নমৰিবৰ কাৰণে কি কৰা হ'ব? তেতিয়া 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায়ৰ মানুহ আছিল। আইতা ককাহঁতৰ গুৰিলৈ গ'লোঁ। এই যে সাপবোৰ মৰি গ'ল, সাপ নমৰাৰ কিবা ব্যৱস্থা আছেনে? তেতিয়া মোক কৈছিল, বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰু, তেতিয়া সাপ নমৰে। মই তেতিয়া বুজি পোৱা নাছিলোঁ। মোৰ তেতিয়া 14-15 বছৰ বয়স আছিল। তেতিয়া মোক বুজাইছিল, বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো হ'ল বাঁহ। বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব, আৰু তই গছ পুলি ৰুই গৈ থাক। তেওঁলোকে 50টা বাঁহৰ মূৰা, 25টা বাঁহ দিছিল। সাপ পৰা ঠাইতে 50টা মাটি কলহ কিনি আনি তাত ফুটা কৰি ধান খেৰ টাইটকৈ সুমুৱাই 5 দিনৰ মূৰে মূৰে এটুপ এটুপকৈ পানী 5 লিটাৰ পানী ধৰা কলহটোত সেইদৰে বাঁহ মিলো জীপাল লৈ গাছ দিব ল'লে। আৰু তাত যিবোৰ গুটি আহিছে গজিবলৈ গছ পুলি ৰুওঁতে 30 বছৰত কৰ্তব্য অৰণ্যত পৰিণত হ'ল। যাৰ বাবে শতাধিক হৰিণ অহাৰ লগে লগে ঢেকীয়াপতীয়া বাঘ আহিল। বাঘ অহাৰ লগে লগে বিলুপ্ত পৰ্যায়ৰ শগুন আহিল, আৰু হাতী আহিল, গড় আহিল। আৰু হাতী আহোঁতে মই বহুত দুৰ্যোগৰ সন্মুখীন। তেতিয়া তাত থকা মানুহবোৰে মোক বহুত তিৰস্কাৰ কৰিব লাগে। তই হাবিখন নকৰা হ'লে হাতীজুম আহি আমাৰ ঘৰ দুৱাৰ নাভাঙিলে। গতিকে আমি গছবোৰ কাটি পেলাম। এদিন হেজাৰ মানুহে কৰণ সূত্ৰাল লৈ আহিল। তেতিয়া মোক আহিল। মই তেতিয়া ক'লোঁ, প্ৰথমতে মোক কাটিব লাগিব, তাৰপিছতহে গছ কাটিব পাৰিব। কাৰণ মোৰ গছে কাৰো ঘৰ অনিষ্ট কৰা নাই। হাতীয়ে ঘৰ অনিষ্ট কৰিছে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, MLA আছে, MP আছে, চিফ মিনিষ্টাৰ আছে, ভাৰতৰ প্ৰধানমন্ত্ৰী আছে, তেওঁলোকৰ লগত যোগাযোগ গছ কাটিব নোৱাৰিব। তেওঁলোক গুচি গ'ল। সেই সময়তে অসমৰ সংবাদ মাধ্যমক এইকাৰণেই ধন্যবাদ জনাব লাগিব, তেওঁলোকে বহুত দুখ কষ্ট কৰি অতিক্ৰম কৰি 18 কিলোমিটাৰ অকাই পকাই আহি মোৰ গৈ তোলালে। যিদিনা আহিছিল 9টাকৈ গৰু বাঘে খাইছে, 3টাকৈ গড় আছে, 150কৈ হাতী আছে। তেতিয়া মই অনুভৱ কৰিছোঁ সংবাদ মাধ্যম বুলি নাজানো, মই ভাবিছিলোঁ চোৰাং চিকাৰী বুলিয়ে ভাবিছিলোঁ। সেইকাৰণে তেওঁলোকক খেদাই পঠালোঁ, একদম সোমাব নোৱাৰিব, গুচি যাওঁগৈ ইয়াৰ পৰা। পিছদিনা মাঘৰ বিহু আহিছিল। মাঘৰ বিহু দিনাখন এখন ফুলাম গামোচা, এখন চেলেং চাদৰ আৰু এখন প্ৰমাণ পত্ৰ দি 500 টকা দি কৈছিল, আপোনাৰ লগত আমিবোৰ আছোঁ, আপুনি কৰি গৈ থাকক। কিন্তু সেই আৰ্টিকুলটো লিখোঁতে 2 বছৰ সময় লৈছিল। শদিয়াৰ পৰা ধুবুৰীলৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আলোচনা কৰি তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ঘোষণা কৰিলে যে তেওঁ অকলে কৰা হাবি, আমাৰ ৰেভিনিউত নাই। তাৰপিছতে 2010 চনৰ 25 জানুৱাৰীত জিতু কলিতাই দৈনিক লিখাৰ লগে লগে DY DC5
দূৰদৰ্শনৰ টাইমছ অফ ইণ্ডিয়াই টাইমছ অফ ইণ্ডিয়া যেতিয়া আৰ্টিকলটো লিখিলে, লিখাৰ লগে লগে দিল্লী ইউনিভাৰ্চিটিয়ে ধৰিত্ৰী দিৱসৰ দিনা জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে মোক মাতি নি 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি, প্ৰতিটো জীৱ জন্তু, প্ৰতিটো চৰাই চিৰিকটিৰ বিষয়ে অধ্যয়ন কৰি ৰাতি 3:30 বজাত মোক অৰণ্য মানৱ ফৰেষ্টমেন অফ ইণ্ডিয়াৰ সন্মান দিছিল। যাৰ বাবে তেতিয়া মই কৈছিলোঁ, চব মই এসপ্তাহকৈ দিন ইয়াত সোমাই আছোঁ, গতিকে মোৰ ল'ৰা ছোৱালীবোৰ সৰু সৰু হাবিতে এৰি থৈ আহিছোঁ। গতিকে মই মিচিং মানুহ, গধূলিলৈ আপং এবাতি খাওঁ, এতিয়াতো 7 দিন খাবলৈ পোৱা নাই। তেতিয়া 5,000 দি পেলাই বটল এটা নি আকৌ বেলেগ এটা ৰুমত নিলে, নি পেলাই আকৌ অধ্যয়ন কৰিছে। তাৰপিছতে সেই সন্মানটো মোক জৱাহৰলাল ইউনিভাৰ্চিটিৰ এনভাইৰনমেণ্টেল চাইণ্টিষ্টসকলে দিয়াৰ লগে লগে মই অসমলৈ আহিলোঁ। আৰু সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ফোন কৰিছিল, দেশৰ আগশাৰী ইউনিভাৰ্চিটিক দেশৰ গৌৰৱৰ কাৰণে তোমালৈ শুভেচ্ছা জনালোঁ। তেতিয়া মই বুকুকৈ কান্দি দিছিলোঁ। এতিয়াতো কান্দিছে, তেওঁলোক সুধিছে তাত থকা বিজ্ঞানীসকল, তাত থকা MP সকলে, তাত থকা ছাত্ৰ ছাত্ৰীসকলে কিয় কান্দিছে? নহয়, মইতো অসমৰ বনামটো অন্যত ক'ব নোৱাৰিম, সেইকাৰণে মোৰ ল'ৰা ছোৱালীবোৰ সৰু সৰু হাবিতে এৰি থৈ আহিছোঁ, জীৱ জন্তুৰে ভৰা, সেইকাৰণে মনত পৰিছে, কান্দিছোঁ, চকুৰ পানী ওলাইছে। মোৰ দুখটো আছিল এনেকুৱা যে অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে, নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে, নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে, নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে সেই বালিৰ মাজৰ পৰা মাতি নি সেই সন্মানটো দিয়াৰ কাৰণে ধৰিত্ৰী দিৱসখনে মোৰ দুখ বেদনাত কাটে। যাই নহওক, তাৰপিছত আকৌ মাতিল ভূপালত ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেষ্ট মেনেজমেণ্ট। তেতিয়া তালৈ মোক যেতিয়া আমন্ত্ৰণ কৰি সম্বোধনা চাৰ্টিফিকেট দিলে, দিয়াৰ পিছতে মই এই বড়োলেণ্ডৰ এটা ল'ৰাক তেতিয়া তাত পঢ়ি থকা পালোঁ। তেতিয়া মোক খুব ভাল লাগিছিল যে অসমৰ ল'ৰা ইয়াত পঢ়িছে। সেইকাৰণে সেইবিলাক দুখ বেদনাবিলাক যিমান বেয়া লাগিছিল তাতকৈ বেছি ভাল লাগে, ল'ৰা ছোৱালীবোৰক পালে মোৰ ভাল লাগে। আৰু সেইদৰে আকৌ মই ঘূৰি আহিলোঁ অসমলৈ ঘূৰি আহি ভূপালৰ পৰা অহাৰ পাছত এদিনৰ পিছতে আকৌ মাতিল স্বৰ্ণ মুকানন হলত APJ আব্দুল কালাম ছাৰৰ এলিঅ'। তেখেতে মোক মূৰত হাত দি কৈছিল, বিশ্বৰ এটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড আৰু 2 লাখ টকা চেক দিছোঁ, বিশ্ববাসীৰ কাৰণেহে কৰিবলৈ কৈছে। आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मौत चाहिए, ये नहीं इंडिया में इन्वाइट करेगा, जाने पड़ेगा, ऐसे ही नहीं ऑल ओवर वर्ल्ड जब इन्वाइट करेगा आप जाने पड़ेगा। मैं तार पिछदिना 3 दिনৰ পিছতে মোক ফ্ৰান্সলৈ আমন্ত্ৰণ জনায়। এতিয়া ফ্ৰান্সলৈ যাবলৈ পাছপোৰ্ট নাই, ভিছা নাই, মই কেনেকৈ যাম? তেতিয়া আকৌ সেই ইমেইললৈ ফ্ৰান্সলৈ মই ইমেইলত ক'লোঁ যে মইতো এইবোৰ একো নাই। তেতিয়া তাৰ পৰা ভাৰত চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিলে যে সেইজন মানুহক আমাক লাগিব। সেইকাৰণে ভাৰতীয় প্ৰশাসনে পাছপোৰ্ট ভিছা কমপ্লিটলি কৰি পেলাই পঠাই দিয়ে। তেতিয়া যোৰহাট উপায়ুক্তই সকলোখিনি কৰি দিয়াৰ পিছতে 2 দিন ভাৰতবৰ্ষ বন্ধ দি দিলে। তাৰ 2 দিনৰ আগতে মই কলিকতালৈ যাব লগা হ'ল। কলিকতাত যেতিয়া পাছপোৰ্ট ভিছা পাইছোঁ, তেতিয়া আৰু প্লেনত কোনোদিন উঠি পোৱা নাই। তেতিয়া মনতে ভাবিল মৰিম নে বাচিম ঠিক নাই। ইণ্টাৰনেশ্যনেল প্লেনত বহুত ৱাইনছ খাবলৈ পায়। কলিকতাৰ পৰা আৰবৰ দহালৈ 3 বটল, আৰবৰ দহাৰ পৰা ছুইজাৰলেণ্ডৰ জেনিভালৈ 2 বটল খাই 5 বটল খাই যেনে তেনে ফ্ৰান্স পালোঁ। তেতিয়া যিটো কলিতাৰ লগত গৈছিল মই কৈছিলোঁ, চা গছেই মোক কাপোৰ পিন্ধাইছে, চৰাই 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ আনিছে, অন্যটো অনা নাই। গতিকে গছ গছনিৰ পৰা, চৰাই চিৰিকটিৰ পৰা, জীৱ জন্তুৰ পৰা আমাৰ শিকিব লগা কিমান আছে। পিছদিনা যেতিয়া ইভেণ্ট হ'ল, সমগ্ৰ বিশ্বৰ 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে এতিয়া আৰু পৃথিৱীত কোনেও বচাব নোৱাৰে। সেইকাৰণে সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে তাত মোক সম্বোধনা জনাবলৈ মাতিছিল আৰু গছ এজোপা ৰুবলৈ মাতিছিল আৰু বিশ্বৰ সেইখন কিতাপত অন্তৰ্ভুক্ত কৰাবলৈ মাতিছিল। তেতিয়া গছজোপা মোক
তাত গাঁতত সোমাই দিছিলোঁ। বিশ্বৰ বিভিন্ন ধৰ্মাৱলীৰ লোকসকলে মাটি অকণ অকণ দি কিছুৱে বিলাপ কৰিছে, কিছুৱে ডেন্স দিছে, কিছুৱে গান গাইছে, হৰেক তুতি মিনতি কৰি গছজোপা জীৱৰ কাৰণে যে উপাসনা কৰিছে। তেতিয়া হুৰ হুৰ বৰষুণ দিছিল। বৰষুণত তিতি বুৰি আদায় হৈ মোৰ তেতিয়া খুব ভাল লাগিছিল যে পৃথিৱীখন